हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल। तो आज आम कत ब्लग बनाबले जो ना तो এটা আমি সৰু চাই প্ৰেংক কল এটা কৰো বুলি ভাবিছো কি হয় চাও। তো আজি মই প্ৰেংক নকৰো, আজি ৰাজকুমাৰে কৰিব। ই অলপ জমাব পাৰে, মই জমাব নোৱাৰো। তো ৰাজকুমাৰে কৰিব। কি কৰিবা কোৱা? আজি আমি কৰিম প্ৰেংক কল। এটো মই কলোই না কাক কৰিম মানে তাকে নাম্বাৰ এটা মাৰিম আৰু উল্টা পুল্টাকে যিকোনো 10টা নাম্বাৰ মাৰিব। কালি ৰাতি মানে এইটো টেষ্ট কৰিলো। ৰাতি মানে কোবাৰ আংসুং চাং চাং কিবা কিবি বকি দিয়ে উল্টা ভাষাই মাৰো নেকি? ফেক লেংগুৱেজ। ফেক লেংগুৱেজ ব'লা ব'লা। ओके तो ভিডিওটো চাই থাকক, এনজয় কৰক। তো ভিডিওটো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজি আগতে কৈ দিছোঁ। তো চাই থাকক ভিডিওটো। ব্ৰনছন। হেল্ল' হেল্ল' দাদা। দাদা আপোনাৰ বিগ ফেন মই একদম। দাদা চাউণ্ড অহা নাই আপোনাৰ পৰা। শুনিছোঁ, এতিয়া শুনিছোঁ। এই দাদা আপুনি যে আপোনাৰ ব্লগখিনি চাওঁ, ভাল লাগে দাদা। এইটো মই দাদা ৰাজকুমাৰে কৈছোঁ। ভাল লাগে দাদা, আপোনাৰ বিগ ফেন মই। মইতো তেজপুৰৰ পৰা কৈ আছোঁ। পিছে দাদা আপুনি যে আপাৰ আছাম ৰাইড কৰিলে, ঘৰত গ'লেগৈ নেকি? এই শুনা নাই দাদা। হেল্ল' কওকচোন। দাদা এই আপুনি যে দাদা আমি এতিয়া উঠি অহা নৱপ্ৰজন্মত দাদা আমিও মানে ৰাইড চাইড কৰিব বিচাৰোঁ। তো মানে আপুনি অলপ সহযোগিতা কৰিব নেকি? এতিয়া দাদা আপুনি যে আপাৰ আছাম ৰাইড গ'লে আপোনাৰ তেল চেল কেনেকৈ গ'ল দাদা? তেল মানে মই ফুৰিলো, মই MT-15 লৈ গৈছোঁ। 10 লিটাৰৰ টেংকি হয়। মই তোমাৰ 1 ছেকেণ্ড দাদা নক'লে যে। মই হিচাপ কৰিছিলোঁ। তোমাৰ 2700 তেল খাইছে। মোৰ বাইকত 2700 তেল খাইছে। দেন মোৰ থাকা লোৱাটো ফ্ৰী আছিল। থাকা লোৱাটো ফ্ৰী আছিল? কেনেকৈ দাদা? থাকা লোৱা মোৰ চিনাকি আছিল। তো সিহঁতৰ ঘৰত আহিলে ৰাতি হোটেলত থাকিব নাছিল। এইটো চাগে আপোনাৰ ফেন আছিল ন ছাৰ? এই যে আপোনাৰ ছাবস্ক্ৰাইবাৰ বন্ধু ছাবস্ক্ৰাইবাৰ আছিল। তাৰপিছত মোৰ লগৰে আছিল, মানে চিনাকি হয়, মানে ছ'চিয়েল মিডিয়াতে চিনাকি, ব্লগিং কৰাৰ আগৰ পৰাই চিনাকি। তো সেনেকৈ ৰাখিলে ঘৰত। তো ইমানখিনি খৰচা হোৱা নাই আৰু। দাদা আপোনাৰ পিছে টায়াৰ চায়াৰ কেনেকৈ গ'ল? তাৰমানে পামচাৰ হ'লনে ৰাস্তাত? কেইবাৰ? নাই একো প্ৰব্লেম হোৱা নাই। দাদা আপুনি টেটু ভাল বনাই দিয়ে, টেটু চাইছোঁ আপোনাৰ। আকৌ চাওঁ নাই। আপুনি ক'ত গৈ আছে দাদা? ক'ত GF চিএফ আছে নেকি ওচৰত? নাই মই ঘৰতে আছোঁ। দাদা আপোনাৰ GF আছেনে? নাই মই চিংগল হয়। ছাৰ দাদা আপুনি ইমান ডাঙৰ ইউটিউবাৰ এজন, GF চিএফ নাইনে? নাই সেইবোৰৰ কাৰণে এতিয়া টাইম নাই একদম। চিংগল ঠিক আছোঁ। ঘৰত চাব লাগে, মাহঁতক চাব লাগে। আৰু ইমান ডাঙৰ ইউটিউবাৰ নহয় বাৰু। 1 মিলিয়ন হ'বনে? 1 মিলিয়ন হ'বনে? কি কৰে? 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ? চেষ্টা কৰি আছোঁ। ৰাইজৰ আশীৰ্বাদত আজি 4.7 ছাবস্ক্ৰাইবাৰ হৈছে। দাদা পিছে যে আপুনি ৰাইডত গ'লে, দাদা আপুনি যে পিছে ৰাইডত গ'লে ছোৱালী মৱালী পালেনে আপোনাৰ ফেন? ছোৱালী পাওঁ। যাওঁতেও পাইছোঁ, লখিমপুৰত পাইছোঁ। পৰচতো উঠি আহিছোঁ, লগ কৰি আহিছোঁ। লগ কৰিব খুজিছোঁ। দাদা আমাক যে চেল্ফি নলয় ছোৱালী চালে? নাই সেনেকুৱা কোনো একো কথা নহয়। আমাকো ইমান ছোৱালী পাতা। আপুনি দাদা ধুনীয়া আছেতো, দেখিছোঁ ন আপোনাক। আপুনি নাম্বাৰটো ক'ত পালে? নাম্বাৰটো দাদা এই আপোনাৰ দাদা 5 টকা দি নাম্বাৰ লৈছোঁ। নাম্বাৰটো একদম ছাবস্ক্ৰাইবাৰ, আপোনাৰ ছাবস্ক্ৰাইবাৰ ফেন ছাৰ। তো তেওঁৰ পৰা 5 টকা ল'লে মোৰ পৰা নাম্বাৰটো ল'বগৈ। দাদা আপোনাৰ সঁচাকৈ GF নাইনে? ইমান ধুনীয়া ল'ৰাটো। ভাল লাগে আপোনাক চাই। মই যদি ছোৱালী হ'লেও আপোনাক লাইন মাৰিলেই হয়। দাদা আপোনাৰ লগত যে থাকে গিৰি, তাৰ গাৰ্লফ্ৰেণ্ড আছে নাই?
নাই নাই সিও বৰ্তমান চিংগল হয় এই তেওঁতো ধুনীয়া তেওঁতো ঋতিক ৰোশন আছে ধুনীয়া মই বৰ্তমান জানামতে চিংগল হয় আৰু যদি নাজানো আছে যদি গাৰ্লফ্ৰেণ্ড আপোনাৰ ইমান ভাল বন্ধু আপোনাকতো লুকাই নাৰাখে চব ক'বই চাগে নাই সেইবোৰ ইমান কথাটো আমি শ্বেয়াৰ নকৰোঁ ন ভাল বন্ধুক শ্বেয়াৰ কৰোঁ সেইকাৰণে ক'লোঁ মই যিমান সেইটোকে জানো নাই তাৰ আছিলে যদি গাৰ্লফ্ৰেণ্ড এতিয়া ৰিলেশ্যনশ্বিপ ত' তাৰ লগত ব্ৰেকআপৰ পিছত দাদা গাৰ্লফ্ৰেণ্ড হোৱা নাই স্কুল লাইফত দাদা আপুনি গাৰ্লফ্ৰেণ্ড কেইজনী পতাইছিলে মোৰ গাৰ্লফ্ৰেণ্ড আছিল নাথাকা নহয় আছিল আৰু কেইজনী দাদা আৰু বেছি নাছিল 3-4জনীমান পইণ্ট আছিল 3-4জনী মোৰ কলেজ লাইফত আছিল কৃষ্ণ 16 কপি পতাইছে আপুনি 3-4খন কমেই হয় বাৰু দিয়ক ভাল নালাগে ন সব ছোৱালীৰ লগত কি কৰিব পিছত কলেজ লাইফত দাদা কলেজ লাইফৰে কথা কৈছোঁ মই স্কুল লাইফত নাছিল মোৰ কলেজ লাইফত থাকোঁতে 3-4জনী গাৰ্লফ্ৰেণ্ড আছিল তাৰপিছত আকৌ নাই আৰু এতিয়া নাই পিছত আপোনাৰ ৰাইড লাইফত দাদা আপুনি আপোনাৰ বাইকৰ পিছপিনে কেইজনী ছোৱালী উঠাইছে বাইকৰ পিছতে ছোৱালী সকলো দিছে আৰু মোৰ নিজৰ 4জনী বাইকো আছে আৰু ভণ্টি আছে বাকী ছোৱালী নাই নাই দাদা জিএফৰ কথা কৈছোঁ ভণ্টিটো উঠে ভণ্টি এইটোতো মোৰ বাইক থাকোঁতে গাৰ্লফ্ৰেণ্ড নাইয়ে এজনী চ' এজনী মোৰ কি কথা গাৰ্লফ্ৰেণ্ড পতাবৰ কাৰণে বাইক স্কুটি ল'ৰাবোৰে যেনেকৈ তালে কিনে নহয় দাদা নক'ব আৰু কেনে ভুম 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 ভুমকৈ যায় একদম মই ছোৱালী পতাবলৈ বাইক কিনা নাই ন লাগে মোক ৰাইডৰ কাৰণে প্ৰব্লেম হয় মই বিচাৰিছিলোঁ মই ভেস্পা এখনকে বিচাৰিছিলোঁ তাকেই নিদিয়ে দাদা কি বাইক ল'লে ভাল হ'ব ৰাইডৰ কাৰণে বাইকটো বহুত আছে এতিয়া তোমাৰ বাজেট লৈ কোনটো বাইক চুজ কৰে সেইটো হিচাপত ল'ব পাৰা নেকেট বাইক ল'লে কমফৰ্ট হয় হাইজাৰ বাইক ল'লে অলপ দাদা 1 লাখৰ ভিতৰত হে দাদা 1 লাখত আজিকালি একো বাইকে নাই স্প্লেণ্ডাৰ চিমপ্লেণ্ডাৰটো হ'ব না সেই ল'ব পাৰে সেনেকুৱা একো কথা নহয় দামী বাইক হ'লে তুমি ৰাইড কৰিব পাৰিবা সেনেকুৱা একো কথাই নহয় মোৰ স্প্লেণ্ডাৰ লৈ গোটেই ৱৰ্ল্ড পৃথিৱীত ঘূৰিব পাৰিবা দাদা আপোনাৰ চাউণ্ডটো অহা নাই এটা টাইমত মই স্প্লেণ্ডাৰে চলাইছিলোঁ সেই স্প্লেণ্ডাৰৰ বহুত জেগা ঘূৰিছোঁ দাদা স্প্লেণ্ডাৰ বাইকটো ভাল লাগে চলাই ভাল হয় বাইকখন কম বাজেটত ভাল বাইক কিন্তু ছোৱালীবিলাকে উঠিব নোখোজে আকৌ কিয় জানো সঁচাকৈ যদি তোমাক কোনোবাই ভাল পায় খোজকাঢ়ি গ'লেও তাই তোমাৰ লগত খোজকাঢ়ি যাব বাইক গাড়ী যেনে হাততে হাত কপাহী কোমল হিয়া আজি যেন উৰণীয়া সেইটোৱে কথা এইটো ছোৱালী খোজকাঢ়ি হ'লেও যাব ছোৱালীটো এতিয়া ধৰক নলবাৰীত আছে মই আছোঁ তেজপুৰত ছোৱালীটো কেনেকৈ হাত ধৰিম কৰিব যাব লাগিব ন লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ অলপ দিগদাৰ হৈছিল যেতিয়া লগ পোৱা যায় তেতিয়া ভাল লাগে গানটো যে কি গাই দিলে নহয় মই একো বুজি নাপালোঁ তোমাৰ হাতে ধৰি ছোৱালী আছে নলবাৰীত মই আছোঁ তেজপুৰত কেনেকৈ হাত ধৰিম যেনেকৈ ছোৱালী যদি পাবা নলবাৰীৰ ছোৱালী যদি তেজপুৰৰ ল'ৰা এজনে যদি পাইছা ইমান দূৰৰ ছোৱালী তেতিয়াহ'লে হাতখনো আহি যাব ধৰিবলৈ হাতখনতো দীঘল কৰিব নোৱাৰিম না তেতিয়াহ'লে ছোৱালীজনীক কেনেকৈ পালা ছোৱালীটো তাকেই এইটো দাদা যদি তুমি ইমান দূৰৰ ছোৱালী এজনী পাইছা তেতিয়াহ'লে হাত ধৰিব পাৰি যাবা ছোৱালীটো ৰং নাম্বাৰত লাগি গৈছিলে এদিন ৰং নাম্বাৰ ফোন মাৰিছিলোঁ তাকে চিনাকি আৰু তেনেকৈ চিনাকি পতিছেতো ভালটো পাই তোমাৰ ৰিলেশ্যনশ্বিপত আছা নে নাই তাকো নাজানো তেলে মাৰি আছে নেকি ঠিক নাই না যদি ৰিলেশ্যনশ্বিপত আছা ফিলিংছ আহিছে তাই তোমাৰ ফিলিংছ আহিছে যদি ৰিলেশ্যনশ্বিপত আছা তেতিয়াহ'লে হাত ধৰিব পাবা টেনশ্যন ল'ব নালাগে পূজাত কিমান মাতিলোঁ ছোৱালী মানুহক মাতিলে নাহে কেতিয়াও ল'ৰাটো যাব লাগে ছোৱালীজনীক লগ হাত ধৰিব আৰু কি ধৰিব দাদা ঠিক আছে ভাল লাগিল কথা পাতি দাদা এই যে দাদা ৰ'ব আপোনাৰ ৰাইডাৰৰ কথা কিছুমান আছিল না কোৱা জলদি কোৱা দাদা ক'ৰবাত যায় নেকি মই অলপ ওলাই যাম কাম আছে দাদা আপোনাক মই বহুত ভাল পাওঁ দাদা আপুনি গ'লেকে মই বহুত বেয়া পাম আপোনাৰ ফ্ৰেণ্ড হয় মই থেংক ইউ এইটো হয় বাৰু কিন্তু মোৰো নিজৰ অলপ কাম থাকে ন কৰিবলগীয়া ঘৰৰ অকণমান সময় দিব লাগিব না ফ্ৰেণ্ডকো আপুনি তেতিয়া আপোনাৰ মই ভিডিঅ' চাওঁ সকলো ভিডিঅ' চাওঁ দাদা তুমি আহা মোৰ ঘৰত আহা গুৱাহাটী মালিগাঁৱত আহা অলপ সময় তোমাক মই 10 দিন মোৰ ঘৰত বহাই খুৱাই ৰাখি ল'ম যিমান তুমি কথা পাতিব মন আছে কথা পতা মোৰ একো প্ৰব্লেম নাই ইমান ভাল দাদা আপুনি ইমান ভাল ওচৰত পালে দাদা আপুনি চুমা এটা খালোঁ হয় মই যোনটো কথা সেইটোৱে কৈছোঁ তুমি আহা মোৰ ঘৰত 10 দিন 1 মাহ 2 মাহ 1 বছৰ 10 বছৰ যিমান বছৰ থাকা লগ কৰা দাদা গাৰ্লফ্ৰেণ্ড থৈ না মই আপোনাৰ বৌ থৈ না হ'ম 10 বছৰ 12 বছৰ থাকিম মই দাদা 2-3 দিন থাকিম আৰু আহি যাম সেইটোৱে মই কথাটো কৈছোঁ এতিয়া আমাৰ ঘৰত আলহী হিচাপে তুমি আহিবা আলহী হিচাপেতো দাদা নিজৰ ভায়েককে নাৰাখে 10 বছৰ কাজিয়া হ'লে ফুট সেইটো বেলেগ কথা নিজৰ মানুহৰ লগত বেছি কাজিয়া লাগে আলহীৰ লগত নাথাকে
নাই আলু কিমান দিন ৰাখিব নিদিয়ে পিছত এনেই পিটি ওলাই দিয়ে পিছে ক'ব এনেই খাই আছে মোৰ ঘৰত দাদা পিছে আপুনি আপাৰ আছাম ৰাইডৰ পৰা আহি গ'লে নি আহিলোঁ ঘৰ আহি পালে ঘৰতে আছোঁ মই এতিয়া গুৱাহাটীত আছোঁ অঁ এতিয়া গুৱাহাটীত ক'ত আছে আপুনি মই গুৱাহাটী মালিগাঁৱত থাকোঁ অঁ এতিয়া কি ৰাইড কৰি আছে নেকি দাদা নাই ৰাইড এতিয়া নাই ৰাইড নেক্সট ইয়াৰ কৰিম মানে এনেই শ্বৰ্ট ৰাইড মাৰিম কিন্তু এনেকুৱা 6-7 দিনৰ ৰাইড নেক্সট ইয়াৰে হ'ব এইটো বছৰ নহয় আৰু অঁ তো নেক্সট ভিডিঅ' আকৌ দাদা কেতিয়া পাম আমি নেক্সট ভিডিঅ' আজি গধূলি নহ'লে কালি ৰাতিপুৱা পাবা অঁ দাদা আপুনি ডিংকুক লগ পাইছিল নেকি যাওঁতে যে ভিডিঅ'টো দিছিলে ডিংকুদা ডিম্পু বৰুৱা ডিংকুদা জিংকু অঁ ডিংকুজুবিন ডেকা ইউটিউব চেনেলটো বিশ্বনাথ চাৰিআলিত লগ পাইছিলোঁ অঁ তেওঁ আপোনাৰ ভাল বন্ধু ন তেওঁ মোৰ ছাবস্ক্ৰাইবাৰ হয় ভাইটি হয় মোতকৈ সৰু হয় বহুত যদিও চাইছোঁ ভাল লাগে ব্লগ বনাই থাকে তো সেইটোৱে আৰু যাওঁতে লগ কৰি দাদা আপুনি প্ৰমোশ্যন কৰিলে কিমান ল'লে তাৰ ভিডিঅ' এই ডিংকুদা নাই প্ৰমোশ্যনৰ বুলি কথা নহয় মই আজিলৈকে কাৰো পৰা 1 টকাও লোৱা নাই একো কামতে যিমানখিনি নিজৰ পৰা পাৰোঁ সৰু কাৰণ মই ইমান ডাঙৰ ইউটিউবাৰো নহয় যে মই বেলেগ এজনৰ পৰা কিবা এটা লৈছে চাগে 10 টকা নাই মোৰ কাৰণে এইখিনিয়ে বহুত যে সেই ল'ৰাজন ৰ'দত মোৰ কাৰণে ৰখি আছে মই যাই পোৱা নাই সেই ল'ৰাজনে ৰ'দত ৰখি মোক ফোন কৰি আছে মেছেজ দি আছে যে ক'ত পালা দাদা মই ৰখি আছোঁ সেইখিনিয়ে মোৰ কাৰণে বহুত মোৰ কাৰণে পইচাটো ডাঙৰ বস্তু নহয় মোৰ কাৰণে মানুহৰ মৰমখিনি ডাঙৰ বস্তু সৰু ল'ৰাজন ভাল লাগিছে মই ৰখিলে সেই মৰমখিনি মোৰ কাৰণে বহুত ডাঙৰ মোৰ মানুহৰ এটা মৰমে মোক আগুৱাই যাবৰ কাৰণে সহায় কৰে পইচাই সহায় নকৰে ভাল লাগিছে সেইটোৱে কথা কিবা এটা তেওঁ লৈছে চাগে 500 টকামান লোৱা নাই তুমি খুলি ল'ব পাৰা মোৰ সেইটো স্বভাৱে নহয় তুমি মোক ভালকৈ চিনি নোপোৱা চ' ইউটিউবতহে দেখিছা চ' গম নোপোৱা যদি তুমি মোক সঁচাকৈ চিনি পালা হয় ভালকৈ লগ পালা হয় তেতিয়া তুমি গম পালা হয় দাদা আপুনি পইচা ল'ব নোৱাৰে চিনেমা একদম সেইটোৱে আপোনাৰ কথা পাতিলে এনেই মই ছোৱালী হ'লে পতি গ'লো তেতিয়ালৈকে মোৰ একচুৱেলি টাইমো নাই ছোৱালী ঘৰলৈ গৈ এতিয়া সেই কৰিব দাদা আপোনাৰ বিয়াত মাতিবনে নিশ্চয় মাতিম বিয়াত মোৰ গোটেই অসমবাসী ৰাইজলৈ মই চিঠি পঠাম জুবিন দাও চাগে দিয়া নাছিলে দাদা জুবিন দাও গোটেই অসমবাসীক মাতা নাছিলে বিয়াত নাই দেখা জুবিন দা দাদা আপুনি জুবিন দা ভক্ত হয়নে নিশ্চয় মই জুবিনক বেছি ভাল পাওঁ পাপনতছে জুবিন দাৰ গান শুনি বেছি ভাল লাগে আমি জুবিন অনুৰাগী জয় জুবিন দা ব্ৰনচন দা এই প্ৰেংক এটা কৰিলোঁ গম পাইছোঁ মই কোনে কৈ আছিলা বেয়া পালে নেকি নাই একো নাই কোনে কৈ আছা চিনি পাইছা নাই পোৱা নহয় ঠিক আছে তুমি মোক চিনি নাপালে কেনেকৈ হ'ব আকৌ কোনে কৈছে কোৱাচোন ডিংকু তুমি ঠিকে আছে আহিলা ন আহিলো নাই একদম চিনি পোৱা নাই ভইচটো মানে বেলেগ লাগিছে আৰু মই অলপ কথা পতাত গম পাইছাই চাগে মোৰ গাটো ভাল নাই তাৰমানে নাই প্ৰেংকটো মোৰ এই লগৰ এজনে কৰিলে মই ডিংকু কৈ আছোঁ বাকী ভালে আছা আছোঁ প্ৰেংক যেতিয়া তোমাৰ কথা হ'লে পইচা লোৱাৰ কথা তেতিয়া মই গম পাইছোঁ এইটো প্ৰেংক কল হয় আৰু যোনটো কথা অৱশ্যে মই সেইটো সঁচাই গম পইচাটো কোনোদিন নক'ব আৰু প্ৰেংক কৰাৰ কাৰণে বেয়া নাপাবা দেই আহি থাকে বহুত কল আহে এনেকুৱা একো কথা নাই ঠিক আছে ভালে আছা ন আছোঁ ভালে আছোঁ আমিও কোনো ৰাইডত সঁচাকৈ যাম দেই এদিন নিশ্চয় ওলাবা মই ৰাইড গ'লে আগতে কৈয়ে দিওঁ ওলাবা ৰাইডে তোমাৰ নামটো যোনে ফোন কৰিছিল এই মোৰ লগত থাকে যে ৰাজকুমাৰ আহিছিল নেকি এই তোমাকো লগ পাইছিলেতো সেইদিনা তোমাৰ লগত যোনজন ল'ৰা আছিল ন নেক্সট ইয়াৰ গ'লে কণ্টেক্ট কৰিবা আমি যাম ঠিক আছে বেয়া চেয়া নাপাবা দেই বাই তো বন্ধুসকল ব্ৰনচন দাক আজি এটা প্ৰেংক কৰিব সৰু সুৰা ইমান ভাল নহ'ল চাগে মানে অলপ হৈছে বাৰু আমাৰ মতে হৈছে আপোনালোকৰ মতে কি হৈছে আপোনালোকে তলত কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পালে সেইফালে চোৱা না কি কৰি থাকা তুমি ৰ'বা যদি ভিডিঅ'টো ভাল পালে প্লিজ খাওঁ কিয় কৰি থাকা ভোক লাগছে পাৰ্টি আছেতো খাবা তুমি তো যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই বাই নেক্সট ব্লগ দিম মাই দিম বল ডাইলগ ইয়াত কিয় মাৰা নিপু ভক্ত হয় দেই মই বহুত হ'লে কি ডাইলগটো মাৰিবা নেকি বেলেগ ডাইলগ মাৰা বুকত থাকিব পৰা নাই চুৰ চালা বাই দেই